নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা বিস্কুটৰ ৰেচিপি। এই বিস্কুটবিধ আপোনালোকে ঘৰতে বনাই খাই চাবচোন, ইমান টেষ্টি হয় নহয়। আহকচোন তেনেহ'লে আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া মই প্ৰথমতে চাহ খোৱা কাপৰ জোখাৰে 2 কাপ আটা লৈছোঁ। মই বগা আটা লৈছোঁ, আপোনালোকে ৰঙা আটাও ব্যৱহাৰ কৰিব পাৰে। আৰু সেই একেটা কাপৰ জোখাৰে মই আধা কাপ বেচন দিছোঁ। বেচনটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, কিন্তু বেচন দিলে খাবলৈ বেছি টেষ্টি হয়। আৰু এই চামুচখনৰ জোখাৰে 4/4 এভাগ মই বেকিং পাউডাৰ দিছোঁ আৰু এচিকুটমান নিমখ দিছোঁ। আৰু সেই একেখন চামুচৰ জোখাৰে আধাতকৈও কম মই কেইটামান কালজিৰা দিছোঁ। আপোনালোকে জিৰা গুটিও দিব পাৰে। মাত্ৰ জিৰা দিলে আপোনালোকে অকণমান শুকানকৈ ভাজি ল'ব। আৰু দিছোঁ আধা কাপ গুড়ি কৰি লোৱা চেনি। এতিয়া এইখিনি মই হাতেৰে খুব ধুনীয়াকৈ মিহলাই ল'ম। এয়া মোৰ মিহলাই লোৱা হৈ গ'ল আৰু মই ইয়াতে আধা কাপ ঘি লৈছোঁ। ঘি দিওঁতে মানে ভিডিঅ'টো অফ হৈ থাকিল, সেই গতিকে আপোনালোকে দেখা নাপালে হয়তো, কিন্তু আপোনালোকে আধা কাপ ঘি ল'ব, নাইবা গলাই লোৱা বাটাৰো ল'ব পাৰে। এতিয়া অকণমানকৈ দি এনেদৰে আটা মঠাৰ দৰে লাহে লাহে মঠি ল'ম। এয়া মোৰ মঠি লোৱা হৈ গ'ল। এনেকুৱা হোৱাৰ পাছত আৰু মঠিব নালাগে। এতিয়া মই এটা কেক টিন লৈছোঁ। এই কেক টিনটোতে মই বিস্কুটখিনি বেক কৰিম। এতিয়া মই অকণমান ঘি লৈ কেক টিনটো সানি লৈছোঁ। আৰু মোৰ ওচৰত যিহেতুকে বাটাৰ পেপাৰ নাই, সেই গতিকে এনেদৰে বগা কাগজ এখনতে ঘি সানি লৈ মই কেক টিনটোত দি দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ বিস্কুটকেইটা আকাৰ দি ল'ম। আপোনালোকে নিজৰ মন পচন্দৰ অনুসৰি বিস্কুটকেইটা আকাৰ দি ল'ব পাৰিব। মই এনেদৰে অকণমান লৈ 2টা আঙুলিৰ এনেদৰে জোখ কৰি আপোনালোকক 2টা ডিজাইনত বিস্কুটকেইটা বনাই দেখুৱাম। এয়া চাওক, মই খুব ধুনীয়াকৈ বিস্কুটটো আকাৰ দি লৈছোঁ। এনেদৰে মই আকাৰ দি লৈছোঁ আৰু এতিয়া চুৰি এখনেৰে ধুনীয়াকৈ কাট লগাই দিম। আচলতে আপোনালোকে চুৰি নহ'লে কাটা চামুচেৰেও কাট লগাই দিব পাৰে। এয়া চাওক, মই কাট লগাই দিছোঁ আৰু চাওক বিস্কুটটো দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? এয়া আমাৰ প্ৰথমটো বিস্কুট হৈ গ'ল। ঠিক সেইদৰে মই আনকেইটা বিস্কুটো এনেদৰে বনাই লৈছোঁ আৰু এইটো মই বেলেগ এটা আকাৰ দি লৈছোঁ। এই বিস্কুটটো মই চুৰি এখনেৰে ধুনীয়াকৈ কাট দি লৈছোঁ। আপোনালোকে গোল গোল কৰিও ধুনীয়াকৈ বিস্কুটকেইটা আকাৰ দি ল'ব পাৰিব। ঠিক একেদৰে মই গোটেইকেইটা বিস্কুট এনেদৰে বনাই ল'লোঁ। বিস্কুটকেইটা বনাওঁতে বেছি জোৰকৈ হেঁচি নিদিব, নহ'লে পাছত নুফুলিব, কাৰণ বিস্কুটকেইটা পাছলৈ ইয়াতকৈ অকণমান বেছি ফুলি যাবগৈ। আৰু এয়া চাওক, মই গোটেইকেইটা বিস্কুট বনাই লৈছোঁ, 2টা ডিজাইনত বনাই দেখুৱাইছোঁ আপোনালোকক। আৰু এতিয়া মই কেক টিনটোত বিস্কুটকেইটা ভৰাই দিম। এয়া মই প্ৰথমটো বিস্কুট দি দিছোঁ। একেবাৰতে সৰহকৈ বিস্কুট দি নিদিব, কিয়নো যিহেতুকে বিস্কুটকেইটা ফুলি যাব, সেই গতিকে এটাৰ গাত আনটো লগাকৈ নিদিব, অকণমান ছেপাৰেটকৈ দিব। এয়া মই গোটেইকেইটা দি ল'লোঁ। এতিয়া মই 10 মিনিটৰ কাৰণে আগতেই কেৰাহীটো প্ৰিহিট হ'বলৈ দিছিলোঁ মিডিয়াম ফ্লেমত। এতিয়া মই সাৱধানেৰে কেক টিনটো কেৰাহীত বহাই দিছোঁ। এইখিনি এতিয়া মই 20ৰ পৰা 25 মিনিটমান সময়লৈ বেক হ'বলৈ দিম। এয়া চাওক, 20 মিনিটমানৰ পাছত মই চাইছোঁ, কিন্তু আৰু 5 মিনিটমান লাগিব। এয়া মই 25 মিনিটৰ পাছত দেখুৱাইছোঁ। বিস্কুটকেইটা সম্পূৰ্ণৰূপে হৈ গৈছে। যেতিয়া কাষৰ চোৱা ৰঙচুৱা হৈ আহিব আৰু ধুনীয়া গোন্ধ এটা ওলাব, তেতিয়াই গম পাব বিস্কুটকেইটা হৈ গৈছে। লগালগ কেক টিনটো নমাই ঠাণ্ডা হ'বলৈ দিব। কেৰাহীতে থৈ নিদিব, নহ'লে জ্বলি যোৱাৰ চান্স থাকে। এয়া চাওক, বিস্কুটকেইটাৰ তলচোৱাও কিমান ধুনীয়াকৈ সিজি গৈছে। আচলতে বিস্কুটকেইটা ডাঙৰ সৰুলৈ সময় লাগে, আপোনালোকে সেই জোখাৰে চেক কৰিব। এইকেইটা মই আনকেইটা বিস্কুট এতিয়া বেক কৰিম। এয়া ঠিক একেদৰে মই 10 মিনিটৰ কাৰণে কেৰাহীটো প্ৰিহিট হ'বলৈ দিছিলোঁ আৰু এতিয়া সাৱধানে কেক টিনটো বহাই দিছোঁ। এয়া চাওক, সম্পূৰ্ণ 20-25 মিনিটৰ পাছত মোৰ বিস্কুটকেইটা হৈ গৈছে। কিমান ধুনীয়া লাগিছে নহয়নে দেখিবলৈ? আপোনালোকেও এনেদৰে টেষ্টি বিস্কুট বনাই ঘৰতে খাব পাৰে।
এয়া চাওক বিস্কুটকেইটা কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু মই যে চুৰিৰে কাট কৰি দিছিলোঁ সেইখিনিও ধুনীয়াকৈ ওলাই আহিছে আৰু এটা ভাঙিও দেখুৱাইছোঁ আপোনালোকক। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।